এইটো ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ালে এইটো কৰি দিলে হ'ব লাগিব হয় নাই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ালে মানে কি পঠিয়ালে মানে কোনটো প্ৰচেডিং কৰি দিয়ে ৰিকুৱেষ্ট কি ভিডিঅ' বনাই আছ মাজতে গৈ আছো দিয়া তাতকে চব দেখাই আছো আমি একেবাৰে শেষতে নেকি মাজুলী গৈ আছো এতিয়া আগত দুখন গৈ আছে সামগ্ৰী জামুগুৰি সপ্তাহ জামুগুৰি চামগুৰি সত্ৰত সোমাই গৈ আছো এতিয়া এখন চামগুৰি সত্ৰ পালোহি
Gak respon dulu. Anda bunda gute, dekun dekun apa? সোমাই দে চব বিক্ৰী চক্ৰধৰ সিংহ এজোপা চক্ৰপাণী এটা এজোপা বৃহৎ চাম গছ এই কঁঠাল যে আমাৰ লাগে যে কঁঠাল তেনেকুৱা চাম কঁঠাল বুলি কয় সেই চাম গছ এজোপাক আশ্ৰয় লৈ 1663 খ্ৰীষ্টাব্দত আমাৰ এই সত্ৰখনি প্ৰতিষ্ঠা সেইকাৰণে সত্ৰখনিৰ নাম হ'ল চামগুৰি সত্ৰ। গতিকে সেই পৰম্পৰাগতভাৱে অহা আমাৰ যিটো বংশলতাত মুখা কলাটো আছিলে এই মুখা কলাটো তৈয়াৰ কৰিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইন্দ্ৰযাত্ৰা ভাওনাৰ যোগেদি মুখাটোক এটা পৰিচয় কৰি দিছিল আৰু সেই পৰিচয়টোৱেই বৰ্তমান অৱস্থালৈকে আমাৰ চামগুৰি ক্ষেত্ৰত জীয়াই ৰখাৰ এটা প্ৰয়াস। গতিকে আমিও সেই পৰম্পৰাগতভাৱে অহা মুখা কলাক বৰ্তমান আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। গতিকে থলুৱা সামগ্ৰীৰে নিৰ্মিত মুখা, বাঁহৰ কাঠি, তাৰ ওপৰত কুমাৰ মাটি দি কাপোৰ, তাৰ ওপৰত গোবৰ মাটি দি চেহেৰা, তাৰ ওপৰত আকৌ কুমাৰ মাটি দি কাপোৰ মাৰি মিহি কৰি শুকুৱাৰ পিছতে ৰং কৰা হয়। গতিকে এইটোৱেই হ'ল আমাৰ থলুৱা সামগ্ৰীৰে নিৰ্মিত মুখা কলা। আৰু কিমান চনত প্ৰতিষ্ঠা হৈছিলে সত্ৰ আমাৰ সামগ্ৰী পাহৰিলা? সেইটো মনত ৰাখিবা, এই তেওঁলোকে নোট কৰি গৈছে, লিখি গৈছে। আমাৰ 1663 খ্ৰীষ্টাব্দত আমাৰ চামগুৰি সত্ৰ প্ৰতিষ্ঠা হৈছিলে আৰু নাম পাইছিলে চামগুৰি সত্ৰ। কেনেকৈ পাইছে গম পাইছেনে? চক্ৰপাণী এটা, চক্ৰধৰ সিংহ আৰু এজোপা বৃহৎ চাম গছ, তেনেধৰণে সত্ৰখনিৰ নাম হ'ল চামগুৰি সত্ৰ। বুজি পালা? এতিয়া মুখা চোৱা আমি তৈয়াৰ কৰিছোঁ আমাৰ হাতেৰে তৈয়াৰী কুম্ভকৰ্ণ মুখা, নৰসিংহ মুখা, এইবিলাকে নৰকাসুৰ, আমাৰ পিতৃদেৱৰ নৰসিংহ মুখা আছে এই মাজত আমি ৰাখিছোঁ। যিহেতু তেখেত আমাৰ পিতৃ, তেখেতে মুখাৰ ওপৰতে 2003ত সংগীত নাটক একাডেমী ৰাষ্ট্ৰীয় স্বীকৃতি পাইছে মুখাই। বুজি পালা? আমাৰ পিতৃদেৱক আমি আশা বুলি 2003 চনত সংগীত এইটো কিহৰ এইটো কিহৰ নৰসিংহ নেকি? নৰসিংহ হনুমানৰ আৰু আমাৰ মুখাবিলাক হ'ল সম্পূৰ্ণ থলুৱা সামগ্ৰীৰে কৰা, কোনো বাহিৰৰ বস্তু নাই। এইটো কি বাৰু? বাঁহ বেত, এইটো কি বাৰু? কাপোৰ, অঁ ছাৰ এইটো কি বাৰু? আমিতো ৰান্ধোৱা দিলোৱেই, কোনোবাই যদি দিবলৈ বিচাৰে ইচ্ছা থাকিলে ৰাৱণৰ মূৰ ফুলিবা ৰিহা লাগি দি লৈছোঁ বাহিৰত লাগিছে নি? সেইটো ৰাৱণৰ মূৰ কি ভিডিঅ'
আধা হৈছে বেয়া হৈছে ফটোখন মৰা ভাল হোৱা নাই কুম্ভকৰ্ণ আৰু এখন বাৰু ক'ত যাব এতিয়া কি বনাই আছ ভিডিঅ' কেনে মানে কি বো কুকুৰা নে ব্ৰইলাৰ এইবোৰ ব্ৰইলাৰ নি কয়লাৰ এতিয়া কৰিলোঁ এই ধুনীয়া পাতি আছে চাবোন দেখা গোটেই পানীখিনি পেলাইছে গা গোটেই ভৰি হেৰি হৈ যায় নুঠুৱাই ভাল ক'ত যাব এতিয়া সেয়া কৰিব আহিছোঁ এতিয়া চবে ফটো মাৰোঁতে ব্যস্ত হৈ আছ চবে ফটো মাৰোঁতে ব্যস্ত হৈ আছে আমি জানা হল ফটো মাৰোঁ এখন মেম দেখে আহি মেমা চবে চব আহি लेके जाना হে কবে জানছো নহলে সবে ফটো মারে ব্যস্ত হয়েছে ও কুত্তা নাই কোন মুখত সেয়া কৰিবি নাই কি সেয়া কৰা নাই সেৱা কৰিলোঁ কি হেৰি কৰ নে সেৱা কৰিব ফটো এটা মনে
এই ধৰিছোঁ হেৰাওঁ দে ধৰি না ধৰি না ধৰিছোঁ ধৰি থাকিব ভাল পেলাই কাৰণ ধুই পাই নি ফুলি লওক দিলাচোন নাচ নাচ সঁচাকৈ ইমান গৰম দেই তুলসী ফুটা আছে ক'বচোন কি হ'ব কি এখন কমলা কমলাবাৰী সত্ৰ এইখিনি লাগিব পৰীক্ষাত আকৌ কম কমলাবাৰী সত্ৰ কি শুনা নি ভৰি ধৰি লওঁ ইয়াত সেয়া কৰিব আহিছোঁ এতিয়া শুননি বাৰু কিবা আছে শুনো বুলি কমলাবাৰী সত্ৰ জুম কৰি দিছোঁ বাইদেউ বাইদেউ তহঁতি যোনে যেনেকৈ সেয়া ল'বলৈ আছে তামোল পাণ দি দিলে চাই বাইদেউ লগতে একেলগতে
যুৱক কৰা প্ৰতিষ্ঠান তেখেতসকল সকলো একত্ৰিত হৈ পেলাই ধান ধানতে বঞ্চিত সঁচা সন্মানিত যি ব্যৱহাৰ কৰিছে তেখেতসকলৰ ভাগ্য তেখেতসকলৰ বিচৰণ নহ'ব ৰাজ কাৰ্য ভক্তি কাৰ্য সকলো কৰ্মচাৰী বালক বালিকা সৎ সৎমাত্ৰ এই সকল বিদ্যাসাগৰ পৰীক্ষা কালতো উত্তীৰ্ণ কৰি পিতৃ মাতৃ বংশ সকলোকে আনন্দ কৰিব কৰিছে ভক্তবস্তু মুক্ত কথা বাদ কৰিছে তেওঁলোকে সকলোৰে দেহে দেহে প্ৰকাশ কৰি মনৰ সন্ধান Now. আধা ঘণ্টা ওপৰত বেছি দিব কনে কি নাও फोटो एक तो बनता है কি फोटो आता मांगा কি ফটো এটা বন্ধ फोन कैमरा दे दूंगा ভিডিও বনাম তেতিয়া হ'ব বোলো হলা না পঢ়া আইন কৰি কেনে কিবা কৰিব নোৱাৰি পানী ল'বি আকৌ ভাতৰ লাইন যাওঁলেন ভাত লেন পানী